কি হিৰোগিৰি ফালি আছ ৰাস্তাৰ মাজত কোচ তোক কি ইংৰাজীত বুজাব লাগিব নেকি কি হিৰোগিৰি ফালি আছ ৰাস্তাৰ মাজত So hello guys, welcome back my YouTube channel হেমন্ত বিডি আপোনালোক সকলোকে স্বাগতম জনাইছো পুনৰ এটা ভিডিঅ'লৈ এতিয়া গৈ আছো অসমীয়া ফিল্ম চাবলৈ চিনেমা হলত এবাৰ সৈতে হৈছে তিনিবাৰ আৰু মই তিনিবাৰ জীৱনত তিনিবাৰ হলত চিনেমা চাবলৈ গৈ আছো যিহেতুকে অসমীয়া ফিল্ম লগাইছে প্ৰথমখন চাইছিলোঁ ৰ'দ উৎপল দা চিনেমা এখন চাইছিলোঁ আৰু 2 নম্বৰতে হিন্দী ফিল্ম এখন চাইছিলোঁ 3 নম্বৰতে বৰ্তমান অসমীয়া লোকেল উৎপাত চাবলৈ গৈ আছো আৰু চাওক ৰাস্তা যিহেতুকে ৰাস্তাটো বেয়া গতিকে মোৰ বাইকখন আনিব নোৱাৰিলোঁ লগত গৈ আছে পাপু মানে পাপু এমডিয়া নহয় লগৰ পাপুটো গৈ আছে আৰু গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক এতিয়া গৈ আছোঁ মৰিগাঁৱলৈকে লোকেল উৎপাত চাবলৈ বলক দৌৰি যাম বৰষুণত তিতি যাম লোকেল উৎপাত চাম গতিকে আপোনালোকে আহক চাওক কেনেকুৱা লাগে কি কথা গোটেইখিনি কৈ আছোঁ 7 লাখ মাত্ৰ ইনক্লুডিং জিএসটি নেকি কিডনি বিকাটো জিএসটি আণ্ডাৰত নপৰে নেকি ৰ'ব এইটো ইলিগেল কাম ইয়াত জিএসটি ক'ৰ পৰা আহিল ভাবিছিলোঁ বাইক লৈ যাম বুলি কিন্তু এটাইতো গাড়ীকে লৈ আহিলে ইমানে মানে অসমীয়া চিনেমা চোৱা হেঁপাহ আৰু আপোনালোকেও যাই পেলাই চাওক কেনেকুৱা লাগে গোটেইখিনিতো কমেই গতিকে মৰিগাঁৱতে নতুনকৈ এটা চিনেমা হল খুলিছে আৰু তালৈকে গৈ আছোঁ চিনেমা চাবলৈ ইফালে আছে সেইটো তাত ৰখি আছে দেই আৰু ফাইনেলি এতিয়া বৰ্তমান গাড়ীত উঠি গ'লোঁ আৰু ইফালে আছে পাপু আৰু এতিয়া গৈ আছে আৰু কেইজন যাব আৰু যাব তিনিজনে মিলি পুৰা 5জন টোটেল 5জন যেতিয়া পুৰা চিনেমা হল মানে গমগমাই থাকিম আৰু দেই ভিডিঅ'টো শেষলৈকে চাই থাকক ধুনীয়াকৈ গাড়ী লৈ গৈ আছোঁ এলা পেচা নহয় মানে চুপ কৰ কুত্তে শুনো কথা গতিকে তথাপি অসমীয়া ফিল্ম চামেই হয় নে নহয় কি কয় অসমীয়া চিনেমা তিতি যাম এতিয়া নিদিটো বাৰু মানে কি এতিয়া বহি যাম অসমীয়া চিনেমা চাম গতিকে এতিয়া নতুন চিনেমা হলত মৰিগাঁৱত গৈ আছোঁ লোকেল উৎপাত চাবলৈ নেকি লোকেল উৎপাত চাবলৈ আৰু টিকেটটো অলৰেডি হৈ গ'ল বাৰু লাগিছে বে এচিটো দে চ' গাইজ চাই থাকক ভিডিঅ'টো শেষলৈকে বম জমনি হ'ব ভিডিঅ'টো আৰু গাইজ চাওক এজন হৈছে ধুনীয়াকৈ ট্ৰেক্টৰ অনা আৰু গাড়ী অনা আৰু লগতে দেউতাকে কৰে চাকৰি পুলিচৰ চুপ কৰ কুত্তে আৰু তাৰ মানি পাছটো চাওক মানি পাছৰ অৱস্থা চাওক বে দুখীয়া মানুহ মানি পাছটো ভালকৈ চাওক আৰু আহি বৰ্তমান পাই গৈছোঁ মৰিগাঁও আৰু ইফালে 2জন নিউ মেম্বাৰ আছে এতিয়া গৈ আছোঁ ধুনীয়াকৈ মৰিগাঁৱলৈকে আৰু মৰিগাঁৱতো আহি পালোঁৱে বাৰু কলেজ পালোঁ আহি আৰু বেছি দূৰ নাই গতিকে ভিডিঅ'টো এণ্ডলৈকে চাই থাকক শেষলৈকে কেনেকুৱা ধৰণৰ চিনেমা কি হয় কি নহয় বহুত দিনৰ পিছত মানে কি অসমীয়া চিনেমা চাব আহিছোঁ কিমান উন্নত হৈছে চাওঁ এবাৰ এক্সপিৰিয়েঞ্চখিনি আপোনালোককো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক বৰষুণটো চাওক কিনকিনীয়া বৰষুণ আৰু চিনেমাটো চাব ভালেই লাগে আৰু ফাইনেলি পাই গৈছোঁ আৰু কিমান দূৰ আছে এইটো নি আহি পোৱা নাই নহয় এইটোৱে ন হা ফাইনেলি আহি পাই গ'লোঁ নতুন চিনেমা হল সোমাই দিয়া এতিয়া বৰ্তমান ধুনীয়াকৈ চিনেমা হলৰ ভিতৰত গৈ আছোঁ আৰু ইফালে পিছফালেতো ডেক'ৰেশ্যনটো ভাল লাগিছে আৰু ইফালে গংগা লাগি আছিল এইফালে গংগা আছিল লাগি কিন্তু গংগা শেষ হ'ল এতিয়া গৈ আছোঁ আমি লোকেল উৎপাত চাবলৈ এই চাবি ঐ বা শ্লিপ মাৰি দিছে বহুত দিনৰ পিছত অসমীয়া চিনেমা লোকেল উৎপাত গৈ আছোঁ চাবলৈ আৰু কেমেৰাটো এলাও নাই বৰ্তমান কেমেৰাটো ধুনীয়াকৈ থৈ দিছোঁ ফাইনেলি ভিতৰত সোমাই গ'লোঁ আৰু মজা লাগি গৈছে বে
আৰু মানে চিনেমাখন চাই হ'ল আপোনালোকক দুটামান ক্লিপ দেখুৱাম আৰু মানে বহুত বুজিব লগা জানিব লগা চিনেমা আৰু আপোনালোকে আহিব পাৰে ধুনীয়াকৈ কমেডি আছে গোটেই বস্তুখিনি আছে গতিকে আপোনালোকে ধুনীয়াকৈ আহি পেলাই উপভোগ কৰিব পাৰে চিনেমাখন বহুতে ভাল লগা চিনেমা গতিকে আহক অতি সোনকালে চিনেমা চাওক কেনেকুৱা লাগিল চাই কেনেকুৱা লাগিব ভাল লাগিব ন কি বোলে লোকেল উৎপাত বহুতে ভাল লাগিল চিনেমাখন চাই আৰু আপোনালোকে অতি সোনকালে আহক এইটো কি কৰি আছে তহঁতি দেউতা অমিতক গুলিয়াৰ আগত মোক গুলিয়াব লাগিব লুংগা ৱেগনাৰৰ টপ মডেল কিনিম আৰু ইনষ্টলমেণ্ট তই দিবি মই আইডিয়া এটা পাইছোঁ কি পাছত কম ৰহ ভাল এইটোৱে যে সৰুকৈ এটা পাৰ্টি ৰাখিম নিজৰ ফেমিলি মেম্বাৰ্ছখিনিৰ কাৰণে আৰু ক্ল'জ ফ্ৰেণ্ডছখিনিৰ কাৰণে আৰু এই টকাখিনিৰে তহঁতে এটা নতুন ব্যৱসায় আৰম্ভ কৰ